ময়ো তেখেতসকলক কৈছোঁ যে মোৰ পৰিয়ালৰ লগত মোৰ দুজন ভাই আছে, ভণ্টি আৰু মোৰ পৰিবাৰ, মই কথা পতা নাই, নপতাকৈ মই পদত্যাগ দিছোঁ। আৰু মই আকৌ ৰাতি বা কাইলৈ ৰাতিপুৱা মই তেখেতক লগ ধৰিম বুলি কৈছোঁ। আৰু তেখেতসকল অকল মোৰ দলীয় সতীৰ্থই নহয়, ব্যক্তিগত আৰু ৰাজনীতি দুয়োটাই কথা আছে। সেইকাৰণে মই তেখেতৰ যিখিনি পৰামৰ্শ আৰু প্ৰস্তাৱ দিছে, মই অকণমান সময় বিচাৰিছোঁ যে অলপ সময় মোক দিয়ক। মই আজি ৰাতিৰ ভিতৰত বা ৰাতিপুৱাৰ ভিতৰত মই তেখেতক নিজে গৈ লগ ধৰিম, আপোনালোকক জনাই দিম। আৰু মই নিশ্চয় আৰু মোৰ ভাই দুটাকো লৈ যাম। চৰ্চা কোনে কি কৰে সেইটো আপোনালোকৰ অধিকাৰ আছে। আৰু মই যেতিয়া যি ক'ম সেইটো মই ভাবি চিন্তি আপোনালোকক ক'ম। স্বাভিমান আৰু মৰ্যাদাত আজিলৈকে আপোচ কৰাই নাই। এতিয়া যিহেতু তেখেতসকলে এটা আহ্বান জনাইছে, পদত্যাগ পত্ৰখন গ্ৰহণ কৰা নাই, গতিকে মই এতিয়া কিয় এইবিলাক কথা ক'ম। আকাশ মাৰ্গত যেতিয়া কথা পাতিছোঁ মইতো লুকোৱা নাই ৰাইজৰ আগত, মইতো কৈ দিছিলোঁ পাতিছিলোঁ বুলি। মই কেতিয়া লুকুৱাইছোঁ? আৰু এতিয়া মই লুকুৱাই ইমানখিনি সাহস আছে, যিকোনো কথা মই মুকলিকৈ ক'ব পৰা সাহস আছে আৰু ক'ম।